আপুনি স্লিপ ডিস্ক বা ডিস্ক হাৰ্নিয়েশ্যনত ভুগিছে নেকি? নিৰাপদ আৰু ফলপ্ৰসূ ফিজিঅথেৰাপি এক্সাৰচাইজৰ জৰিয়তে হাৰ্নিয়েটেড ডিস্ক বা স্লিপ ডিস্কৰ পেইন আৰু অস্বস্তি নিয়ন্ত্ৰণ কৰিব পৰাকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। মই আকাশ, এ চাৰ্টিফাইড ফিজিঅথেৰাপিষ্ট। মই ফিজিঅথেৰাপি এক্সাৰচাইজৰ জৰিয়তে আপোনাক আপোনাৰ স্লিপ ডিস্কৰ চিম্পটমছবোৰ নাইকিয়া কৰাত সহায় কৰিম, লগতে স্পাইন বা মেৰুদণ্ড শক্তিশালী কৰিব পৰাকৈ ষ্টেপ বাই ষ্টেপ গাইড প্ৰদৰ্শন কৰিম। আমাৰ স্পাইন বা মেৰুদণ্ডডালত 33টা ভাৰ্টিব্ৰা কলম থাকে আৰু 23খন ইণ্টাৰভাৰ্টিব্ৰেল ডিস্কে ইহঁতক ছেপাৰেট কৰি ৰাখে। মেইনলি চাৰ্ভাইকেল স্পাইন, থৰাচিক স্পাইন আৰু লাম্বাৰ স্পাইনত এই ইণ্টাৰভাৰ্টিব্ৰেল ডিস্কবিলাক পোৱা যায়। কক্সিক আৰু চেক্ৰেল ৰিজনটো ফিউজ কাৰণে তাৰ ভিতৰত ইণ্টাৰভাৰ্টিব্ৰেল ডিস্ক নাথাকে। এই ডিস্কবোৰ এনিউলাৰ ফাইব্ৰোচাছ নামৰ এবিধ কঠিন পদাৰ্থৰে গঠিত, যিটো বাহিৰৰ লেয়াৰ হয়। তাৰ ভিতৰত নিউক্লিয়াছ পালপোচাছ নামৰ এবিধ জেলজাতীয় পদাৰ্থ থাকে। এই ডিস্কবোৰে স্পাইনত শ্বক এবজৰ্বাৰ হিচাপে কাম কৰে আৰু স্পাইনত ফ্লেক্সিবিলিটি দিয়াত সহায় কৰে। এই ইণ্টাৰভাৰ্টিব্ৰেল ডিস্কবোৰ বিভিন্ন স্বাস্থ্যজনিত কাৰণত কেতিয়াবা ফাটি যায় আৰু জেলজাতীয় পদাৰ্থবিধ বাহিৰলৈ ওলাই আহে আৰু নাৰ্ভ ৰুটত হেঁচা প্ৰয়োগ কৰি ওচৰৰ নাৰ্ভবোৰক বিৰক্তি কৰি তোলে আৰু নাৰ্ভবোৰে সেৱা আগবঢ়োৱা অংশত বিষ আৰু অজ্ঞানতা, যিটো যাক চেন্সলেছ বুলি কোৱা যায়, আৰু দুৰ্বলতা কৰিব পাৰে। ইয়াকে হাৰ্নিয়েটেড ডিস্ক বা শ্লিপ ডিস্ক বা ৰাপচাৰ্ড ডিস্ক বুলি কোৱা হয়। শ্লিপ ডিস্ক বেছিকৈ কঁকাল আৰু ডিঙিত দেখিবলৈ পোৱা যায়। শ্লিপ ডিস্কৰ কাৰণসমূহ: ডিজেনেৰেটিভ বা অৱক্ষয় অৱস্থাৰ কাৰণে, অৱক্ষয় পৰিৱৰ্তনৰ কাৰণে আপোনাৰ এই বিষ হ'ব পাৰে। ছেকেণ্ড, চাৰ্ভাইকেল শ্লিপ ডিস্ক, যিটো নেকি ডিঙিৰ অংশত হয়। ডিঙিৰ বিষ আৰু জঠৰতা সৃষ্টি কৰিব পাৰে আৰু কাণ, বাহু আৰু হাতলৈ বিষটো ৰেডিয়েটিং হ'ব পাৰে। আপোনাৰ ডিঙিৰ পৰা পুৰা সম্পূৰ্ণ হাতখনলৈকে, আঙুলিলৈকে আপোনাৰ বিষটো যাব পাৰে। হাতৰ যিবিলাক মাচুল আছে, এই মাচুলবিলাক দুৰ্বল কৰিব পাৰে। থাৰ্ড হৈছে থৰাচিক শ্লিপ ডিস্ক বা কামিহাৰ এৰিয়াত হোৱা শ্লিপ ডিস্ক। ইয়াৰ কাৰণে কি হয়, আপোনাৰ বুকু আৰু পিঠিৰ ওপৰৰ অংশৰ চাৰিওফালে বিষ ৰেডিয়েটিং হ'ব পাৰে, মানে সম্পূৰ্ণ গোটেই বুকুখন বা পিঠিটোতে বিষটো বিয়পি যাব পাৰে। সকলোবোৰ কঁকালৰ বিষৰে ডায়েগনচিছ একেই হয়। আপোনালোকে ফাৰ্ষ্ট এপিছডটো চালে আপোনালোকে ডায়েগনচিছ পাৰ্টটো বুজি পাব। ইয়াতে মই ডায়েগনচিছৰ বিষয়ে একো নকওঁ। কনজাৰভেটিভ ট্ৰিটমেণ্টৰ লগে লগে আপুনি ফিজিঅথেৰাপিও কৰি সুস্থ হ'ব পাৰে। যদি শ্লিপ ডিস্কৰ চাৰ্জাৰী কৰিব লগা হয়, তাৰ পাছত আপুনি পষ্ট অপাৰেটিভ ফিজিঅথেৰাপি এক্সাৰচাইজ কৰি আপুনি সুস্থ হ'ব পাৰে। এতিয়া মই শ্লিপ ডিস্কত কৰিবলগীয়া ফিজিঅথেৰাপিৰ এক্সাৰচাইজসমূহ দেখাম। আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব। সদায় এক্সাৰচাইজসমূহ কৰোঁতে লাহে লাহে কৰিব লাগে আৰু দিনটোত সময় মিলাই দুবাৰ হ'লেও কৰিব লাগে। শ্লিপ ডিস্কত ফিজিঅথেৰাপিৰ গ'ল: ফাৰ্ষ্ট গ'ল হৈছে ৰিডিউচ পেইন এণ্ড ইনফ্লেমেশ্যন। আপোনাৰ পেইনটো কমোৱা আৰু ফুলাটো কমোৱা ফাৰ্ষ্ট আমাৰ গ'ল। ছেকেণ্ড হৈছে ইম্প্ৰুভ স্পাইনেল মবিলিটি। আপোনাৰ স্পাইনৰ মবিলিটি, মানে যিটো মুভমেণ্ট, ছাইডলৈ মুভমেণ্ট, আগলৈ পাছলৈ, এই মুভমেণ্টবিলাক আমি ইম্প্ৰুভ কৰাত সহায় কৰিম। থাৰ্ড, আপোনাৰ কি কৰিব লাগিব, আমি কোৰ বা পেটৰ যিবিলাক মাচুল আৰু পিঠিৰ যিবিলাক মাচুল, সেইবিলাকৰ শক্তিটো আমি বৃদ্ধি কৰাত আপোনাক সহায় কৰিম। ফ'ৰ্থ, কাৰেক্ট প'শ্চাৰ। আপুনি কেনেকৈ ধৰণে শুব, কেনেকৈ ধৰণে বহিব, এইবিলাক আৰু মুভমেণ্টবিলাক কেনেকৈ কৰিব, মুভমেণ্ট পেটাৰ্ণবিলাকৰ বিষয়ে আপোনাক শিকাম। এক্সাৰচাইজটো 90 ডিগ্ৰী হৈ ল'ব। হৈ পিনি যেতিয়া ওপৰলৈ কৰিব, উশাহটো ল'ব।